এই বন্ধুসকল কেনে আছে নতুন এটা টিপছ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ফেচবুকত প্ৰফাইলত ফ্ল' বটন কেনেকৈ শ্ব' কৰাব এই চাওক মোৰ আইডি ইয়াত কোনো ধৰণৰ ফ্ল' শ্ব' হোৱা নাই এড ফ্ৰেণ্ড হৈ আছে প্ৰথমত আপোনালোকে কি কৰিব মূল পেজলৈ ঘূৰি আহিব তাৰপাছত ইয়াত দেখা পাইছে থ্ৰী ডট ক্লিক কৰিব তাৰপিছত সেটিংছলৈ ক্লিক কৰিব তাৰপিছত তললৈ নামাৰ পিছত ইয়াত চাব ফ্লোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্ট ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত প্ৰথম যেটো আছে এইটো পাব্লিক কৰি দিব তাৰপিছতো এইটো পাব্লিক কৰি দিব তাৰপিছত এইটো পাব্লিক কৰিব তাৰপিছত পাব্লিক পোষ্ট নটিফিকেশ্যন এইটো এভৰিৱান কৰি দিব তাৰপিছত আছে পাব্লিক প্ৰফাইল ইনফৰমেশ্যন এইটো পাব্লিক কৰিব তাৰপিছত বেক কৰি দিব হ'বদে এতিয়ালৈকে শেষ হোৱা নাই মোৰটো কৰা আছে তথাপি মই এবাৰ চাই লৈছোঁ আহিছে না নাই ক্লিক কৰিব ভিউৱাৰ্ছত ক্লিক কৰিব চাওক অহা নাই এতিয়ালৈকে অলপ কাম বাকী আছে আকৌ বেকত আহিব বেকত অহাৰ পিছত ছেটিংলৈ আহিব তাৰপিছত আপোনালোকে অকণমান তললৈ যাব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত হাউ পিপল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ ইয়াত ক্লিক কৰিব তাৰপিছতে চাওক হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট এইটো ক্লিক কৰিব এইটো ফ্ৰেণ্ড অফ ফ্ৰেণ্ড কৰি দিব তাৰপিছত 2 নম্বৰত আছে আপোনাৰ হু কেন চি ইউৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এইটো ফ্ৰেণ্ডছ কৰি দিব তাৰপিছত আছে আপোনাৰ হু কেন লুক ইউ আপ ইউজিং দ্য ইমেইল এড্ৰেছ টু ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ নিদিলেও হ'ল টু ফ্ৰেণ্ডছতো ৰাখি দিব অসুবিধা নাই তাৰপিছত হু কেন লুক ইউ আপ ইউজিং দ্য ফোন নাম্বাৰ এইটো অনলি ফ্ৰেণ্ডত থাকিব দিব এতিয়া চাওঁ চেক কৰি চাওঁ এবাৰ মোৰ আইডিটোত ফ্ল' বটন শ্ব' হৈছে নে নাই চাওক অলৰেডি মোৰ আইডিটোত ফ্ল' বটন শ্ব' হৈ আছে তাৰপিছত ইয়াত দেখিবলৈ পাব কিমানজনে আপোনাক ফ্ল' কৰি আছে বেক কৰি যাব বেক কৰাৰ পিছত চাওক অলৰেডি মোৰ 156 পাৰ্চনে ফ্ল' কৰি আছে এনেকৈ আপোনালোকৰ নিজৰ আইডিটোত ফ্ল' বটন শ্ব' কৰাব পাৰিব